ওয়েলকাম টু বিশ্বনাথ চাৰিআলিৰ ৰাগ মহোৎসৱ আৰু এতিয়া পুৰা জুবিন দা আহি গ'ল বন্ধুসকল জুবিন দাক চাবলৈ পুৰা লাখ লাখ অনুৰাগীৰ ভিৰ চাব পাৰে আপোনালোকে জুবিন দাক চাবলৈ কল খুঁটাত উঠি গৈ আছে সকলোকে ধন্যবাদ জনাইছোঁ বিশ্বনাথক যে ৰাস উদযাপন উদযাপন ধুনীয়া ফেষ্টিভেল কিন্তু প্ৰত্যেক বছৰ ল'ব লাগিব মোৰ মনৰে কল্পনা যে তোকা শুৱানা বন্ধুসকল আজিৰ ভিডিঅ'টো টাইটেল আৰু থাম্বনেইলটো আপোনালোকে গমে পাইছে চাগে কি হ'বলৈ গৈ আছে আজি আহি আছে বিশ্বনাথ চাৰিআলিত জুবিন দা আৰু জুবিন দাক চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ সেইকাৰণে ভিডিঅ'টো একদম ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ আৰু যিহেতু মই সদায় ৰাতিপুৱা শুই উঠি ডান্সৰ প্ৰেক্টিছ কৰি থাকোঁ আৰু আজিও তেনেকৈ ডান্স প্ৰেক্টিছ কৰি থাকোঁতে ভাবিলোঁ মানে ভিডিঅ'টো এতিয়াই আৰম্ভ কৰি দিওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু ইণ্টাৰভিউটো দিলোঁ প্ৰথমতে হেল্ল' গাইজ তো নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত বহুতে ছাপোৰ্ট কৰিছিলে আৰু যোনে ছাপোৰ্ট কৰিছিলে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু সেইদিনা ৰাসটো দেখুওৱা নহ'লে ৰাসত আৰু এটা ব্লগ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু বিশেষ এটা কাৰণত বনোৱা নহ'ল মোৰ বেমাৰ হৈ আছিলে আৰু বহুত বেছি মাথা বিষ হৈছিলে সেইকাৰণে বনোৱা নহ'ল একো নাই বাৰু আজিৰ ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে বেমাৰো ধামাকা হয় আৰু ভিডিঅ'ও ধামাকা বনাম আজি জুবিন দাক চাবলৈ গৈ আছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকল এতিয়া দেখিব পাৰে আপোনালোকে 8:35 হৈ গ'ল জুবিন দা 8টা বজাতে আহিব বুলি কৈছিলে আৰু এতিয়া যাবলৈ পূৰা ৰেডি হৈ আছোঁ পূৰা আৰু আজি ভিডিঅ'টো একদম ৰাতিপুৱা ইণ্ট্ৰ'বিলাক মাৰি দিছিলোঁ আৰু এতিয়া যাবলৈ পূৰা ৰেডি হৈ আছোঁ মই এতিয়া আছোঁ বাইদেউৰ ৰুমত বিশেষ এটা কাৰণত আহিছিলোঁ ইয়াত আৰু বাইদেউ সিহঁতে ইয়াত পূৰা একদম থিয় হৈ আছে জুবিন দাক চাব নাযায় নেকি এতিয়া আমিও ৰেডি হৈ গ'লোঁ তন্তে গৈ আমি এতিয়া গৈ থাকোঁ তন্তে পিছত আহি থাকিব দেই বাই পিছত লগ পাই আছোঁ আৰু এতিয়া আমি বাইদেউৰ ৰুমৰ পৰা ওলাই আহিলোঁ একদম মানে যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ ৰাস্তাত আছোঁ এতিয়া আৰু মোৰ লগত আছে আজি এয়া ৰণোজ আগৰ ভিডিঅ'ত প্ৰায় দেখিয়ে থাকে ৰেডি না পূৰা ৰেডি গৈ আছোঁ আৰু পূৰা এক্সাইটেড হৈ আছোঁ আৰু আমি যাবলৈ ৰেডি হৈ আছোঁ আৰু ইয়াতে যাম আমি আজি দুজনে আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই একদম ধামাকা হ'বলৈ গৈ আছে আজি ৱেলকাম টু বিশ্বনাথ চাৰিআলিৰ ৰাগ মহোৎসৱ আৰু এতিয়া পূৰা জুবিন দা আহি গ'ল বুলি শুনিছোঁ লগৰ এজনে ফোন কৰিছিলে আৰু আমি এতিয়া ভিতৰ ফালে গৈ থাকিম আৰু এতিয়া পূৰা গেটৰ ওচৰৰ পৰা আহি গ'লোঁ ভিতৰ ফালে আহি গ'লোঁ পূৰা এতিয়া চকৰিৰ তলত আছোঁ চকৰিৰ ওচৰত আছোঁ ইয়াত মীনা বজাৰ বহুত ডাঙৰকৈ আছে নহ'লে পূৰা লাখ মানুহৰ ভিৰ আৰু ইয়াতে ভণ্টি এজনক লগ পাইছিলোঁ পূৰা মানে আৰু ইয়াতে এইফালে ভণ্টিক লগ পালোঁ কি কৰি আছে লাইন পাতি আছে নেকি ইয়াত উঠিবা নেকি এতিয়া চকৰিত উঠিব মই উঠিলোঁ কিন্তু মোক ভয় লাগে সেইকাৰণে মোৰ চেনেলত অলপ এতিয়া ভণ্টিয়ে ব্লগিং কৰিব কৰিবি নাই ব্লগ ওপৰৰ পৰা ব্লগিং কৰিবলৈ দিম অলপ আৰু এতিয়া মোকতো ভয় লাগে বাৰু মোবাইল আৰু চকৰিৰ ওপৰৰ পৰা মানে ভণ্টিক ভিডিঅ' অলপ কৰিব দিছিলোঁ সৰুকৈ ভিডিঅ' ক্লিপ এটা দি দিছোঁ বেছিকৈ দি থাকিলে মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কাৰণে গাইজ পূৰা এতিয়া পিছফালে বম চম ফুটি আছে আৰু পূৰা জুবিন দা আহি পাই গ'ল এতিয়া জুবিন দাক চাবলৈ কাৰণে আমি ওচৰত যাম আৰু মোৰ লগৰ কেইজনক লগ পাই গ'লোঁ এতিয়া এইফালে চাব পাৰে বন্ধুসকল জুবিন দাক চাবলৈ পূৰা লাখ লাখ অনুৰাগীৰ ভিৰ চাব পাৰে আপোনালোকে আৰু বন্ধুসকল এই মানুহজনক চাওকচোন জুবিন দাক চাবলৈ কল খুঁটাত উঠি গৈ আছে আৰু ইমান ধুনীয়াকৈ কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ বিশ্বনাথক যে ৰাস উদযাপন ধুনীয়া ফেষ্টিভেল কিন্তু প্ৰত্যেক বছৰ ল'ব লাগিব আৰু ধুনীয়া হ'ব লাগিব আৰু ডাঙৰ হ'ব লাগিব আৰু মই আজি বেছি দেৰি নাথাকোঁ খালি মই 9টা বজাত যামগৈ আকৌ মোৰ মিটিং আছে কাম আছে তেজপুৰ যাম তেজপুৰৰ পৰা আকৌ গুৱাহাটী যাম চব সকলোকে মৰম জনাইছোঁ সুন্দৰকৈ উদযাপন কৰক আকৌ আহিম বিশ্বনাথলৈ থেংক ইউ ভেৰি মাছ থেংক ইউ আৰু বন্ধুসকল কি ক'ম আৰু জুবিন দা গান গাব বুলি মানুহ পূৰা ভিৰ হৈ গৈছিলে খোজকাঢ়িব জগা নাছিলে আৰু এতিয়া জুবিন দা ইয়াৰ পৰা গুচি গ'ল বুলি গম পাই মানে মানুহবিলাক চব গুচি গ'ল আৰু মানুহ খালী হৈ গ'ল এতিয়া আৰু বন্ধুসকল আমি ইয়াতে ঘূৰি থাকোঁতে আমাৰ বাইদেউহঁতক লগ পালোঁ সেয়া এইফালে আছে মোৰ বাইদেউ হয় আৰু এইফালে বাইদেউ আছে আৰু এইফালে ইয়াৰ ভিনি আছে ভাল না খবৰ ভাল আৰু বাইৰ খবৰ ভাল না বহুত ভাল আৰু এইফালে নিৰঞ্জন আছে এয়া ঘুচা মাৰিব গৈছে আৰু
এইফালে আছে এয়া ইয়াতে আছে ঐ এইফালে আছে ঠিক আছে দেখিছে পিছত লগ পাম বাৰু তই কি চাই আছ কাণফুলি গাৰ্লফ্ৰেণ্ডৰ কাৰণে পূৰা কাণফুলি চাই আছে এয়া একদম ধামাকা গিফ্ট দিব পূৰা একজন দুইজন তিনিজন চাৰিজন পাঁচজন ছয়জন 7 8 9জন গহপুৰৰ পৰা ট্ৰেইনত আহিছিলে এতিয়া উপায় নাই ইয়াত দুখত বহি আছে জুবিনদাৰ একদম মানে খাছ অনুৰাগী এইটো এয়া কান্দি আছে যিহেতু আজি জুবিনদাকে চাব আহিছিলোঁ জুবিনদাটো এতিয়া গুচি গ'ল আৰু ইয়াত থাকিও লাভ নাই আৰু এতিয়া গৈ থাকোঁ আৰু ইয়াৰ পৰা এতিয়া আৰু এতিয়া ৰুমত আহি গ'লোঁ মনটো আজি বহুত বেছি বেয়া লাগি আছে কাৰণ আজি ভিডিঅ'টো একদম প্ৰথমৰ পৰাই জুবিনদা বুলি বনাই আছোঁ কি ক'ম উপায় নাই ওচৰৰ পৰা দেখিলোঁ বাৰু জুবিনদাক কিন্তু জুবিনদাৰ গান শুনিবলৈ নাপালোঁ আৰু দুখৰ কথা যে মানে মোৰ লগৰ কেইজনমান আহিছিলে 10জন মান গহপুৰৰ পৰা ট্ৰেইনত উঠি জুবিনদাক চাবলৈ আহিছিলে জুবিনদাৰ গান শুনিবলৈ গানটো দূৰৰে কথা কিন্তু জুবিনদাৰ চেহেৰাই দেখি নাপালে কি ক'ম আৰু বহুত বেছি দুখ লাগিছে আৰু লগৰবিলাকো মানে বহুত কষ্ট কৰি আহিছিলে জুবিনদাৰ একদম পাগল আৰু মই জুবিনদাৰ পাগল সদায় গান শুনি থাকোঁ আৰু বেছিকৈ নকওঁ মনটো যিহেতু বেয়াই লাগি আছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব আৰু ভাল নালাগিলেও ছাবস্ক্ৰাইব কৰি দিব কি ক'ম আৰু মানে নেক্সট টাইম একদম ধামাকা ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম আকৌ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ জয় আই অসম